নমস্কাৰ সকলোলৈ প্ৰীতি আৰু সম্ভাষণ জনাই পাঠ কৰিবলৈ লৈছোঁ বৈদ্যুজ্য বৰুৱাদেৱ ডাঙৰীয়াৰ উপন্যাস এক এগুণ এক। এটা চাকৰিৰ সন্ধানতে সি গুৱাহাটীলৈ ওলাই আহিছে। পৰাপক্ষত সি আৰু ঘৰলৈ ঘূৰি নাযায়, ইয়াতেই সি কিবাকিবি কৰি থাকি যাব। সৰুতেই তাৰ মাক বাপেক ঢুকাইছে, একমাত্ৰ বায়েকৰ বিয়া হৈ গৈছে। তাৰ লগত বিশেষ সম্পৰ্ক নথকাৰ দৰে, পৈতৃক সম্পত্তি বুলিবলৈও বিশেষ একো নাই। গাঁৱত থকাৰ ইচ্ছাও তাৰ নাই। গাঁৱলৈ আৰু উভতি নাযাওঁ বুলিয়েই সি ওলাই আহিছে। তামোল পাণ অলপ বিক্ৰী কৰি টকা দুটামান পালে সি, সেয়াই তাৰ শেষ সম্বল। চাকৰি এটা সি পাব লাগে, গোল্ড এণ্ড গোল্ড কোম্পানীত। তাৰ গাঁৱৰ পৰেশে তাতেই চাকৰি কৰে। পৰেশেই তাক মাতি পঠিয়াইছে। পৰেশৰ মতে তাৰ চেহেৰা পাতিও ভাল, এটা দুটা ইংৰাজী কথাও ক'ব পাৰে, গতিকে সি পাৰিবই। কাম তেনেকৈ একো নাই। গোল্ড এণ্ড গোল্ড কোম্পানীৰ বিভিন্ন প্লাষ্টিকৰ সামগ্ৰী মানুহৰ ঘৰে ঘৰে বিক্ৰী কৰি ফুৰিব লাগে। কোম্পানীৰ পৰা মাহে 400 টকা দিব আৰু বিক্ৰীৰ ওপৰত কিছু কমিশ্যন। থাকিবলৈ কোম্পানীৰ ফ্ৰী মেচ এটা দিব। এডাল টাইও কোম্পানী ফ্ৰীকে দিব। নাটটো ৰেডিমেড, ইলাষ্টিক লগোৱা মূৰেদি সুমুৱাই ডিঙিত পিন্ধি ল'লেই হ'ল। সেইডাল পিন্ধি দিনৰ দিনটো মানুহৰ ঘৰৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰিব লাগিব। মুখত থাকিব লাগিব হাঁহি। সামগ্ৰীবোৰ সাধাৰণতে কিনিবলৈ মন নোযোৱা। গধূলি ঘূৰি আহি থাকিব লাগিব কোম্পানীৰ ফ্ৰী মেচত। পুৱা আকৌ দিনটোৰ বাবে ওলাই যাব লাগিব। হাতত বেগ আৰু ডিঙিত টাই ওলমাই। কমন বাথৰুমৰ পৰা গা পা ধুই ওলাই আহি শংকৰে খন্তেক বিচনাখনতে শুই আৰাম কৰি ল'লে। ক'বলৈ গ'লে তাৰ ৰুমটো এটা বাথৰুমৰ সমানেই। 2.5 ফুটীয়ামান বহল বিচনাখন আৰু সৰু টেবুল এখন কোনোমতে জুৰিছেহে। এখন টাপলি মৰা লেতেৰা ৰঙা নাইলনৰ আঁঠুৱা তাৰ মূৰৰ ওপৰত ওলমি আছে। তুলি বা তোচকৰ নামত পাতল কিবা এখন, গাৰুটো লেতেৰা পাতল। 10:30 বজাৰ পৰা তাৰ ইণ্টাৰভিউ। হাতত এতিয়াও যথেষ্ট সময় আছে। একেবাৰে সি ওলাই যাব। তলৰ হোটেলতে ভাত কেইটামান খাই ল'লে আৰু দিনটোলৈ চিন্তা নাথাকে। আগলৈ